নমস্কাৰ বন্ধু-বান্ধৱীসকল, কুকিং এণ্ড ভ্লগিং উইথ তুলিকা চেনেলটোলৈ আপোনালোক সকলোকে মই তুলিকাই পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়াৰ পৰাই, কাৰণ এতিয়া ঘড়ীত বাজিছে ৰাতিপুৱা 6টা। তো ভাবিলোঁ আজি যে একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আৰু ডেইলি মোৰ কাৰ্যখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে, মাজতে স্কিপ নকৰাকৈ। আৰু শেষত জনাবলৈ নাপাহৰিব যে আগৰ ভিডিঅ'টিতকৈ এইটো ভিডিঅ' আপোনালোকৰ কেনে লাগিল। নিশ্চয় অলপ হ'লেও ভাল কৰিবলৈ ট্ৰাই কৰিম। তো এতিয়া চাহ খাই অলপমান বিচনা পাৰি অলপমান কাম আছে। মোৰ প্ৰথম কাম হৈছে এইবিলাকৰ পৰা আৰম্ভ কৰিলোঁ, এইবিলাক ধুলোঁ। এইবিলাক আচলতে আমাৰ খোৱা বাচন নহয়, এইবিলাক হ'ল কিবা অনুষ্ঠান হ'লে ঘৰত ব্যৱহাৰ কৰা যায়। থোৱাই আছিল, কিন্তু অলপ লেতেৰা ধূলি বালি পৰিছিল, তো সেইবিলাক নমালোঁ আৰু এইবিলাক ধুলোঁ। আহিছোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ বুলি, আৰু বহুত সময় বিৰতিৰ পিছত আহিছোঁ। পিছে এতিয়া বাজি 9:20 হৈছে, 9:20 গৈছে। আৰু মই তেতিয়া চাহ পানী খালোঁ, তো কামখিনি কৰিলোঁ, কাম বন যিখিনি আছিলে। আৰু এতিয়া আহিছোঁ অকণমান আপোনালোকৰ লগত কথা পাতিম বুলি। অলপ টাইম মই এতিয়া যামেই টিউশ্যনলৈ বুলি। তো সকলোৰে খবৰ জনাব কমেণ্ট কৰি। মোৰতো ভালেই আছোঁ, ঘৰতে দেখিছে, ঘৰতে আছোঁ। আৰু কি কৰোঁতো আপোনালোক দেখুৱাব খুজিছোঁৱে মই। চাই থাকক ভিডিঅ'টো। সেইকাৰণে মই ইউটিউব চেনেলটো লকডাউনৰ সময়ত কিয় খুলিলোঁ জানেনে? ঘৰতে কি কৰি আছে এইবিলাকতো দেখুৱাবৰ কাৰণে খুলিছোঁৱে। আৰু মনত থাকিব, কোনোবাই সুধিলে যে কোনোবাই সুধিব পাৰে তো কেতিয়া ইউটিউব চেনেল খুলিছিলা, তেতিয়া মই ক'ব পাৰিম যে যেতিয়া ছেকেণ্ড লকডাউনটো দিছিলে সেইখিনি সময়তে মই 2-3 দিনমান যোৱাৰ পিছতে মই চেনেলটো খুলিছিলোঁ। আৰু ভিডিঅ'বিলাক চেনেলটো খুলিয়ে মই ৰোৱা নাই, আগদিনা চেনেল খুলিছোঁ আৰু পিছদিনাখন ভিডিঅ' দিছোঁ। এইটো এটা কথা, মই যিদিনাখনে ভাবোঁ ভিডিঅ' কৰিম বুলি, সেইদিনা কি হয়, ক'ৰবাৰ পৰা বতাহ বৰষুণ আহিবই, সেইটো খাটাং। আজি বা কি হয় নাজানো, দেখুৱাম বতাহ বৰষুণ অৱশ্যে ক'লা কৰি আছে, কিন্তু চাওঁ। আৰু আপোনালোকক আজি মই এটা বস্তু দেখুৱাম, আমাৰ ঘৰত এজোপা সকলোকে। আৰু মই আহিলোঁ টিউশ্যনৰ পৰা, এতিয়া এইমাত্ৰ জাষ্ট আহিছোঁ। এতিয়া বাজিছে 12টা। মই কৈছিলোঁ নে বোলে মই যিদিনা ভিডিঅ' বনাম সেইদিনাই বৰষুণ দিবই, একদম আহিছে, ক'লাকৈ গুচৰি গুমৰি আহিছে, একদম আহিব আৰু বহুত ডাঙৰকৈ বতাহ বৰষুণ। কি যে হৈছে এইকেইদিন, চাৰিওফালে কেৱল বৰষুণ। বৰদৈচিলা জাকে সকলোৰে বহুত অনিষ্ট কৰিলে। আমাৰ ঘৰৰ সকলোতকৈ মৰমৰ আৰু পুৰণি বস্তুটোৱে হ'ল এইখন তাঁতশাল। আমাৰ মাৰ বৰ মৰমৰ হয়, কিন্তু বহুতবাৰ 3বাৰমান অপাৰেশ্যন হৈছেই অৱশ্যে। এইখনৰ বেলেগে অপাৰেশ্যন কৰিছে, সেইকাৰণে ঘৰৰ ভিতৰতে শাল পাতিব লগা হৈছে। এনেদৰে বৈ আছে, শালত আছে বৰ্তমান আনাকাটা বুলি কয় আমাৰ নলবাৰী ভাষাত। তো ইয়াত আছে পূৰা তামাম দিয়া নাই, অলপ চলপ বৰষুণ দি আছে, কিনকিনাই আছে। আৰু এতিয়া 1টা বাজি গ'ল, মায়ে ভাত বনাব গৈছে। চাওঁচোন কি বনাইছে। আজি বনোৱা কথা আছিল হাঁহে মাহে, বনোৱা কথা আছিলে। তো চাওকচোন কি বনাইছে আৰু কেনেদৰে বনাইছে। পাৰিলে কেনেদৰে বনাইছে ৰেচিপিটো আপোনালোকক দেখুৱাম একেলগে। তো ব'লক। টেনটেনান আকৌ নাহিব দেই, আমাৰ দুখীয়া মানুহৰ পাকঘৰ এনেকুৱাই হ'ব আৰু। তো এয়া হৈছে মা। প্ৰথমতে এয়া হৈছে মাহৰ দাইল, চিটি বাজিব লাগিব 2টামান। তো এয়া হৈছে মাংস, হাঁহৰ মাংস, বেছি নহয় অকণমান।
এয়া আছে আদা নহৰু পিঁয়াজ এইখিনি পিচি থোৱা। এয়া মাংস মিক্সিটি বাচিলে মাহৰ দাইলৰ। আৰু ইয়াত কেৰাহীত দিছে তেল, খুব কম মানে এনেকৈ বেছি ভালকৈ দেখুওৱা নাই। আৰু এয়া মাছ ভাজিছে, মাছখিনি ফ্ৰাই কৰিছে মায়ে। তো মই ভিডিঅ' বনাই দিলোঁ একেলগে। মাছটো কেনেকৈ ফ্ৰাই কৰে আপোনালোকে জানেই, মই কোৱাৰ দৰকাৰেই নাই, কিন্তু এনেই দেখুৱাই দিলোঁ আৰু ঘৰতনো কি বনালে সেইবিলাকেই আৰু। তো এইখিনি মাছ হালধি এয়া মাছখিনি ফ্ৰাই কৰা হ'লেই, আৰু এইখিনি থ'ব বেলেগ এটা বাচনত থৈ দিব। মাছখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত কি বহাই দেখুৱাম আপোনালোকক, চাই থাকক। এতিয়া বনাই আছে আমাৰ মাংস, মানে ইয়াতে পিঁয়াজ নহৰু আৰু পিচি থোৱা আদা নহৰুখিনি দি ভালদৰে লৰাই ভাজিছে। আৰু একদম ৰঙচুৱা নোহোৱালৈকে এইখিনি ভাজিব লাগিব, যাতে আদা নহৰুৰ কেঁচা গোন্ধটো মৰি যায়। দেখা নাই ন বুঝছি আমাৰ আঞ্জা প্ৰায় উতলি মানে শুই গ'ল, কমি গ'ল আঞ্জাখিনি। চ' হ'লেই আৰু অকণমান পিছত নমাই থাকিলে হ'ব। তো নমামেই আৰু অলপ পিছত, মানে কেমেৰাটোত ফ্লাছ জ্বলি আছে যে, সেইকাৰণে মানে আঞ্জাৰ কালাৰটো ভালদৰে ফুটি উঠা নাই।
আঞ্জাখিনি প্ৰায় নমাওঁৱেই দিয়ক এতিয়া মানে কমি গ'ল আঞ্জাখিনি ইয়াতকৈ বেছি বহাই থ'লে মানে বেয়া হ'ব তো নমাওঁ আঞ্জাখিনি এইবাৰ দাইলটো সিমান এটা ঠিক নহয় যেতিয়া আমাৰ ইয়াৰ আগৰবাৰ বনাইছিল মানে উৰুকাত মাঘ বিহুৰ উৰুকাৰ দিনা আনিছিলে হাঁহৰ মাংস কিন্তু সেইদিনা মানে বহুত ভাল আছিলে মানে দাইলখিনি কিন্তু আজি দাইলখিনি সিমান এটা ঠিক নহয় মাংসখিনি ঠিকেই আছে কিন্তু দাইলখিনি সিমান এটা ঠিক নহয় ভালদৰে মানে গলি যোৱা নাই দাইলখিনি সেইটো কাৰণে অলপ মানে আঞ্জাখিনি অলপ প্ৰব্লেম দেখাইছে বাকী খাবলৈ কেনেকুৱা হয় নাজানো পিছে জনাম আঞ্জাখিনি খোৱাৰ পিছত জনাম কেনেকুৱা হৈছিল খাবলৈ তো বনালোঁ এনেদৰে এতিয়া নমাম আঞ্জাখিনি তো নমাই দিলোঁ আঞ্জা এতিয়া অলপমান দেৰি ঢাকনি মাৰিম আৰু অলপ পিছতে আবার এখন না গমে পাইছে যে যি বতাহ বৰষুণ দিছে একদম মানে বহুতৰে অনিষ্ট হৈছে আপোনালোকৰ বাৰু কিবা হৈছে নেকি কমেণ্ট কৰি জনাবচোন জানিবৰ ইচ্ছাও যায় দিয়কচোন কাৰণ আমাৰ অৱশ্যে ভগৱানৰ ইচ্ছা অনুসৰি এইবাৰ মানে হোৱা নাই আকৌ মানে যোৱাবাৰ বতাহ দিওঁতে আমাৰ ক্ষতি হৈছিলে বহুতখিনি ক্ষতি হৈছিলে মানে টিং উৰুৱাই আনিছিলে এইবাৰ কিন্তু হোৱা নাই ভগৱানৰ ইচ্ছাত এইবাৰ টিংখিনি ভালো কৰা গ'ল সেইকাৰণে কিজানি এইবাৰ হোৱা নাই তো ৰাস্তাত দেখিছে আপোনালোকে ৰাস্তাত মানুহে নাই ক্ষীণ মানুহবোৰেতো একদম ঘৰৰ পৰা নোলাবই কাৰণ যি বতাহৰ পাক দিছিলে একদম ক্ষীণ মানুহ হ'লে উৰাই নি কিবা পালে গৈ হয় মানে মোকে উৰুৱাই নিয়া যেন পালোঁ মানে এটা টাইমত ইমান ভয় লাগিছিলে আজি মানে ইমান বতাহ দিয়ে এই তিনিদিন মানে সমানে বতাহ এদিনো কম নহয় যে বোলে আজি কালি কম আছিলে আজি মানে বেছি সেনেকুৱাকৈ এদিনো ক'ব নোৱাৰি গোটেই বস্তু ল'ব নালাগে আচলতে মাজতে অলপমান ধেমালি কৰিও কিন্তু সঁচা কথা ক'বলৈ গ'লে আজি মই মোৰ এটা চিক্ৰেট কওঁ আজি মই ইমান দিনে বতাহ দিছে কিন্তু মই এদিনো এনেকুৱা ৰেকৰ্ড নাই কিন্তু আজি পোনপ্ৰথমবাৰৰ বাবে বিচনাৰ তলত সোমাইছোঁ আছে বুলি আশা কৰিছোঁ আৰু এই বতাহজাক এদিনত যি যাক বতাহ দিলে এই বতাহজাক যদি ৰাতি হ'লহেঁতেন তেতিয়াহ'লে একদম চিঞৰি দিলে হয় কিছুমানে আৰু আমাৰ ইয়াত বহুতৰে বহুত অনিষ্ট হৈছে একদম টিং ভাঙি মানুহ মানে দৰ্জা ফালি মানুহ আনিব লগা হৈছে আমাৰ গাঁৱৰ মানে ভিতৰৰ ফালে তো বহুত ভয় লগা পৰিৱেশ আপোনালোকৰ ফালে বাৰু কেনেকুৱা পৰিৱেশ কমেণ্ট কৰি জনাবচোন তো এতিয়া ভাত খাওঁ ভাত খাই কিনে পিছত পুনৰ আহি আছোঁ মানে যেনেদৰে ভিডিঅ'টো বনাব খুজিছিলোঁ কিন্তু তেনেকুৱা নহ'ল মানে ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ বা কিবা কিবি ভালদৰে মানে দেখুৱাব নোৱাৰিলোঁ তো কি কৰিম আৰু মানে ভাল সেইখিনি সময়তে বতাহ দি দিলে ইমান জোৰকৈ বতাহ আহিছে যে একদম জুই চুই নুমুৱাই কিনে অলপ টাইম ৰ'বলগীয়া হৈছে আৰু বিচনাৰ তলত সোমাবলগীয়া হৈছে তো এতিয়া অলপ টাইমৰ কাৰণে বাই বাই মই ভাতখিনি খাই লওঁ তাৰপিছত পুনৰ লগ পাইছোঁ আজি এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ আজি অলপ ৰাস্তাত ওলাইছোঁ দেখিছেনে অলপ ৰাস্তাত ওলাইছোঁ আজি মানে মানুহো অলপ চলপ ওলাইছে পিছে ইমান আৰু ঘৰৰ ভিতৰত সোমাই থাকিব লকডাউন বুলি বহুদিন ঘৰত থাকিলোৱে আৰু আছোঁ ঘৰত তো এটা টাইমত ওলাব মন যায় তো এনে বাটত আহিলোঁ এবাৰ এইখিনিতে মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ বেছি ভাল নহ'লে ভিডিঅ'টো তথাপি আগৰ ভিডিঅ'টোতকৈ ভাল হৈছেনে হোৱা নাই কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰি থাকিব তো মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ লাভ কৰি থাকিব তো আজিলৈ আহোঁ বাই বাই